আপোনালোকৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে। বিহুলৈ মাজত মাত্ৰ আছে দুদিন। সকলোৰে বিহুৰ যা-যোগাৰ কেনেকুৱাকৈ চলিছে বাৰু? আমাৰ এতিয়ালৈকে পিঠা পনা একোৱে বনোৱা নাই। আজি বনাবলৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু আপোনালোকক বনালে নিশ্চয় দেখাম কি বনাওঁ। বহুত দিন ভিডিঅ' বনোৱা নাই যিহেতু, সেইকাৰণে আজি ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ। আজি মই দিনটোত কি কৰোঁ তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। আৰু এটা বস্তু লগাম আজি চুলিত। মই কি বস্তু লগাম এতিয়া কৈ নিদিওঁ, আপোনালোকে তাৰ বাবে ভিডিঅ'টো শেষলৈ চাব লাগিব। আজিৰ দিনটোত কি কৰোঁ দেখাম, তেতিয়াহ'লে আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকক। আৰু এয়া দেখিছেনে, সেইদিনাই ধোৱা পৰ্দা একোৱেই লগোৱা নাই, সেইখিনি লগাব লাগিব আজি। চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো কি কৰোঁ দিনটোত। এয়া মই কাম আৰম্ভ কৰি দিছোঁ। প্ৰথমতে মই ঘৰৰ ওপৰখন অকণমান ঝাৰু দি লৈছোঁ। ওপৰত যিহেতু পাৰ চৰাই আছে, সেইকাৰণে ইমানেই লেতেৰা হয়, প্ৰতি সপ্তাহৰ মূৰত সাৰিবই লাগে। ঝাৰু দিয়া হৈ গ'ল। এতিয়া মই ডানলভৰ ওপৰত কভাৰখিনি পাৰি লৈছোঁ আৰু পৰ্দাখিনিও লগাই ল'ব লাগিব। সেইদিনাই ধোৱা কাপোৰ এতিয়ালৈকে মই একো কৰাই নাই। এতিয়া লগাবলৈ আৰম্ভ কৰিছোঁ পৰ্দা। বিহুলৈ মাজত মাত্ৰ দুদিন আছে, সেইকাৰণে পৰ্দাখিনিও লগাই দিছোঁ এতিয়াই। এতিয়া ড্ৰয়িং ৰুমলৈ যাওঁ। এয়া দেখিছেনে, সেইদিনাই ধোৱা কাপোৰ দম কৰি থৈ দিছোঁ। ড্ৰয়িং ৰুমৰ অৱস্থা নাইকিয়া হৈ আছে। আচলতে কাপোৰখিনি সেইদিনা ধুই দিলোঁ, সেইকাৰণে এনেকুৱা হৈ আছে। এতিয়া আকৌ ভালদৰে আগৰ দৰে কৰি দিম। ইয়াতো মই ডানলভৰ কভাৰখিনি পাৰি লওঁ, ৰুমটো চাফা কৰি লওঁ অলপ। মই বাকীখিনি ৰুম আগতে ঝাৰু দিয়ে থৈছোঁ, ওপৰবিলাক। বাহিৰৰ ৰুমটো দিয়া নাছিলোঁ, সেইকাৰণে আজি দিলোঁ। ওপৰত পাৰ থাকিলে বহুত লেতেৰা কৰে। যিসকলৰ ঘৰত পাৰ আছে তেওঁলোকে নিশ্চয় গম পায় ইমান লেতেৰা হয়। এয়া চাওক, আমাৰ ৰুম ৰেডি হৈ গ'ল। আগৰ অৱস্থাটো চাওক আৰু এতিয়া চাওক। এতিয়া অলপ চাফা লাগিছে। আগত একদম অৱস্থা বেয়া হৈ আছিলে, য'ত ত'ত পৰি আছিল বস্তু। আমাৰ ইয়াত দেখাবলগীয়া একো নাই, কিন্তু এনেই অকণমান দেখাইছোঁ আপোনালোকক। দেখিছেনে, এয়া চাৰ্জাৰডাল ইয়াতে পেলাই থলোঁ মই। এতিয়া সিটো ৰুমলৈ যাওঁ বলক। এয়া এইটো ৰুমো মই ৰেডি কৰি দিলোঁ। এনেই অকণমান দেখাইছোঁ আৰু আপোনালোকক। মই কৈছোঁৱেই, দেখাব লগা বিশেষ বস্তু একো নাই। তথাপিও অকণমান দেখাইছোঁ আৰু।
বহুত ভোক লাগিছে। এতিয়া মই পেট পূজা কৰি লওঁ। 10টা বাজি পাৰ হ'ল, এতিয়ালৈকে মই ভাত খোৱাই নাই। ভাতকেইটা খাই লওঁ তেতিয়াহ'লে। আপোনালোকে ভিডিঅ'টো আপুনি চাই থাকক। এতিয়া মই জেতুকা ছিঙি লওঁ। এয়া মই জেতুকা ছিঙিবৰ কাৰণে গৈ আছোঁ। গছজোপা বৰ বেছি ডাঙৰ নহয়। এইজোপা জেতুকা গছজোপা ছিঙি লওঁ মই। এয়া জেতুকা ছিঙি আনিলোঁ মই। তাৰ লগতে দিছোঁ কেইটামান জবা ফুলৰ পাত। পাৰিলে মানে ফুলো দিব লাগে, তেতিয়া আৰু বেছি ভাল। এতিয়া এইখিনি মই ভণ্টিক বেচিবলৈ দি মই এটা বেলেগ কাম কৰোঁ। কি কাম কৰোঁ আপোনালোকক দেখাম বাৰু। এতিয়া মই বনাবলৈ লৈছোঁ দুপৰীয়া ভাত। আজি মই কলডিল বনাম বুলি ভাবিছোঁ। তাৰ বাবে মই কলডিল কাটি লৈছোঁ। এটা আলু কাটি লৈছোঁ টুকুৰা টুকুৰকৈ, আৰু লৈছোঁ আদা ৰচুনৰ পেষ্ট আৰু পিঁয়াজ, তেজপাত লৈছোঁ আৰু অকণমান জিৰা গুড়ি। এইফালে মই কেৰাহীত তেল দি থৈছোঁ আৰু ইয়াতে মই ৰচুন আদাৰ পেষ্ট আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তাৰ পৰা আলুখিনি ইয়াতে ভাজি লৈছোঁ। এতিয়া দিম অকণমান নিমখ, অকণমান হালধি। এতিয়া ভালদৰে লৰাই ল'ম। এতিয়া কাটি থোৱা কলডিলখিনি ইয়াতে দি ভালদৰে লৰাই ল'ম। নিমখটো নিজৰ সোৱাদ অনুসৰি দিব লাগে। এয়া আমাৰ কলডিলৰ ভাজি ৰেডি হৈ গৈছে আৰু অলপ বাকী। মই মাজে মাজে চেক কৰি আছিলোঁ। আপোনালোকে এনেকৈ শুকানকৈ কলডিলৰ ভাজি খাইছেনে? যদি খোৱা নাই নিশ্চয় বনাই খাবচোন, বিৰাট টেষ্টি লাগে খাবলৈ। এয়া আমাৰ ৰেডি হৈ গ'ল শুকান কলডিলৰ ভাজি। মই এখন প্লেটত অকণমান দেখাই দিছোঁ গৰমে গৰমে। এয়া চাওক ইমান ধুনীয়া হৈছে, খাবলৈ বিৰাট টেষ্টি হয় এনেকৈ শুকানকৈ ভাজিলে। সকলোৱে নিজৰ নিজৰ ধৰণে খাই ভাল পায়। আজি মইনো কেনেকৈ বনাওঁ তাকে অকণমান দেখালোঁ আপোনালোকক। আপোনালোকো বনাই খাই চাবচোন, বিৰাট টেষ্টি লাগে। ভিডিঅ'টো ভাল পালে নিশ্চয় কমেণ্ট কৰি জনাব। আজৰি হ'লোঁ। এতিয়া মই এটা বস্তু লগাবলৈ আহিছোঁ চুলিত। কি বস্তু দেখাইছোঁ বাৰু আপোনালোকক। এইটো জেতুকা আৰু জবা ফুলৰ পাত আৰু ফুল একদম মিহিকৈ পিচি ল'ব লাগে। চুলিৰ কাৰণে বহুত ভাল। মোৰ আগতে চুলিখিনি একদম বেয়া আছিলে। এতিয়া জেতুকা যেতিয়াৰ পৰা লগাব আৰম্ভ কৰিলোঁ তেতিয়াৰ বহুত ভাল হ'ল। মই আগতে লগাইছিলোঁ, পুষ্পা হেনাটো লগাইছিলোঁ আৰু নুপুৰটো লগাইছিলোঁ। এতিয়া এৰি দিলোঁ সেইবিলাক। এতিয়া অকল জেতুকা লগাওঁ। তেতিয়াৰ পৰা চুলিখিনি ভাল হ'ল। জেতুকাখিনি তেতিয়াহ'লে চুলিত লগাই লওঁ। এইখিনি লগোৱাৰ আগত চেম্পু দি মূৰটো ভালদৰে ধুই ল'ব লাগে। তাৰপিছত শুকোৱাৰ পাছত লগাব লাগে। আকৌ জেতুকাখিনি যেতিয়া মূৰত শুকাই যাব তেতিয়া আকৌ চুলিখিনি ভালদৰে চেম্পু কৰি ধুই দিব লাগে। তেতিয়াহ'লে মই লগাই লওঁ চুলিখিনিত জেতুকা। চাদৰখন চেঞ্জ কৰি লওঁ, নহ'লে একদম বগা চাদৰ শেষ হৈ যাব। এয়া মই লগাবলৈ আৰম্ভ কৰিছোঁ আৰু জেতুকা। নিজে লগাবলৈ অকণমান কষ্ট হয়, পাৰিলে বেলেগক লগাই দিবলৈ দিব লাগে। মই আমাৰ ভণ্টিকে লগাই দিবলৈ দিওঁ। চুলিত জেতুকা লগাই হৈ গ'ল। এয়া লগালোঁ মই। হাতৰ অৱস্থা নাই দেখিছেনে? এয়া ইমান ধুনীয়া ৰং ধৰিছে। বিহুত জেতুকা নলগালেও হ'ব। এইখিনি মই এতিয়া 1.5 ঘণ্টা 2 ঘণ্টামান এনেকৈ থৈ দিম। যেতিয়া শুকাই যাব তেতিয়া আকৌ মই ভালদৰে চেম্পু কৰি চুলিখিনি ধুই দিম। আজি ভিডিঅ'টোত বিশেষ কি দেখাব পাৰিলোঁ নাজানো, যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ আৰু।
ভিডিঅ'টো যদি চাই ভাল পালে নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ওচৰতে থকা বেল আইকনটো টিপি অল কৰি দিব যাতে মই দিয়া নটিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমতে পায়। আজিলৈ হ'ব তেতিয়াহ'লে, বাই বাই।